Patanjali Yoga Sutra, chapter 1, verse 16. Yate koise, Tat param purusha khyate guna vaitras nashyam. 1.15 or আমি ৰিলেট কৰিব লাগিব আৰু তাৰ আগত 14ত অভ্যাসৰ কথা কৈছে 15ত কৈছে বৈৰাগ্য ভাৱটো মনৰ বশীকৰণ আমি কেনেকুৱাকৈ কৰিম আৰু এতিয়া কৈছে 1.16ত যে বশীকৰণ ভাৱটো যদি আহে বৈৰাগ্য ভাৱটো যদি আহে অভ্যাস আৰু বৈৰাগ্য তেতিয়াই আমি পৰম পুৰুষত্বৰ নিজৰ ভিতৰত থকা কোৱালিটিজ গুণাজবিলাক ফিল কৰিম এতিয়া এটা এটা শব্দকে বুজিম প্ৰথম শব্দটো কৈছে তাত পৰম তাত মিন্স তাত তেতিয়াই কেতিয়া যেতিয়া বৈৰাগ্য ভাৱটো ডেভেলপ কৰিম 1.15ত কৈছিলে পৰম মিন্স সুপ্ৰিম পাৱাৰ তাৰপিছত কৈছে পুৰুষা মিন্স চিয়াৰ পুৰুষা মিন্স ইয়াতে মই অবজেক্ট যোনে মনৰ ওপৰত কণ্ট্ৰল কৰাৰ কথা কৈছে যোনখিনি মই নিজৰ ওপৰত প্ৰেক্টিছ কৰিম তাক কৈছে পুৰুষা খ্যাতি মিন্স ৰিয়েলাইজেশ্যন মই মনত ৰিয়েলাইজ কৰিব পাৰিম কি কৰিম গুণা খ্যাতিৰ গুণা মানে হ'ল গুণ মানুহৰ বডিত শৰীৰত গুণ থাকে গুণ তিনি প্ৰকাৰৰ সত্ত্ব গুণ ৰাজস গুণ তামসিক গুণ কিছুমান মানুহৰ বডিত সত্ত্ব গুণ আমি বেছিকৈ দেখিবলৈ পাওঁ যেনেকৈ হলিষ্টিক ৰিলিজিয়াছ দেন এনেকুৱা ধৰণৰ সাত্বিক ফুড খোৱা দেন ৰাজসিক মানে যাক এনি টাইম লাগে কি লাগে নাজানে বহুত ৱেল্থ লাগে বহুত প্ৰপাৰ্টি লাগে বহুত সুখ লাগে বহুত গ'ল্ড লাগে বহুত বেছিকৈ চব বস্তু লাগে মানে সদায় এক্টিভ হৈ থাকিব লাগে দেন তামসিক যোনটো মানে অলৱেজ লেজি ডাল সদায় লেথাৰ্জি শুই থাকিব বিচাৰে আলচি একো কাম কৰিব নিবিচাৰে তো এই তিনি ধৰণৰ গুণ থাকে গতিকে এইবিলাক নিজৰ গুণবিলাক কি কৰিছে ভাইট্ৰাছ নাশ্যম ভিতৰৰ পৰা এবচেঞ্চ অফ ডিজায়াৰ মানে মোৰ বডিৰ যোনখিনি গুণ থাকে তো মই লাহে লাহে নিজে ফিল কৰিব পাৰিম যেতিয়া মই অভ্যাস বৈৰাগ্য এইবিলাক প্ৰেক্টিছ কৰিম কিবা এটা বস্তু লাগে বুলিয়ে ইমিডিয়েট লাগে বুলিয়েই বিচৰাটো সেই বস্তুটো মোক কিমানখিনি দৰকাৰ লাইফত কিজানিবা নহ'লেও মই চলিব পাৰোঁ এটা বস্তু আছে আৰু মোক 10খন গাড়ী লাগে তাৰ কাৰণে মই কি কৰিবলৈ নিবিচাৰোঁ কিন্তু ইমানখিনিৰ জানো দৰকাৰ আছে মানুহক গতিকে এনেকুৱা ধৰণৰ বিবেক বুদ্ধি মাইণ্ড থট প্ৰচেছবিলাক তেতিয়াই ডেভেলপ হয় যেতিয়া অভ্যাস আৰু বৈৰাগ্য আমি প্ৰেক্টিছ কৰোঁ নিজৰ চকুৰ ওপৰত চেন্স অৰ্গেনছৰ ওপৰত যেতিয়া কণ্ট্ৰল থাকিব নিজৰ অৰ্গেনছবিলাক বা চেন্স অৰ্গেন হওক যোনখিনিৰ পৰা আমি কণ্ট্ৰল থাকে আমি থট প্ৰচেছবিলাক নিজৰ মতে ৰিয়েলাইজ কৰিব পাৰোঁ বস্তুটো হয়নে নহয় সঁচা নে মিছা এইটো লৈ পেলাই মোৰ লাভ হ'বনে নহয় গতিকে এনেকুৱা ধৰণৰ আমি যেতিয়া নিজৰে বডিটোৰ কোৱালিটিজবিলাক আমি নিজেই উলিয়াব পাৰোঁ যে মই সত্ত্ব গুণৰ মানুহ নে ৰাজস গুণৰ মানুহ নে তামসিক গুণৰ মানুহ আৰু তেতিয়াই আমাৰ মানে তৎপৰম পুৰুষ খ্যাতিৰ গুণা তেতিয়াই মই নিজৰ এজন পুৰুষৰ নিজৰ মানে পুৰুষ আমি সুপ্ৰিম মই নিজে পুৰুষ তেওঁৰ নিজৰ কোৱালিটিজবিলাক মই নিজকে গম পাম চেল্ফ ৰিয়েলাইজেশ্যন